हेलो गाइस इटु हल जितु कचराज बंशी जातिर जितु माने राजमहल আছে ওয়েস্ট বেঙ্গলত সেই জায়গাটো আপোনালোকে চাওক আৰু আমি মানে ফুৰিবলৈ অলপমান আহিছো আপোনালোকে চাওক জায়গাবিলাক কেনেকুৱা আৰু এতিয়া লাহে লাহে ৰাস্তাৰে মানে গৈ আছো একদম সেই ৰাজমহলৰ ওচৰত ৰাজবাৰী বুলি কয় ইয়াৰ মানুহবিলাক মানে ৰাজবাৰী বুলি কয় আপোনালোকে চাওক আপোনালোকক দেখুৱাই আছো पूरा फुल भिडिओ আৰু আপোনালোকে যদি গাইস আহিব খোজে আৰু আহি চাব খোজে তো আপোনালোকে আহিব পাৰে ওয়েস্ট বেঙ্গলত আৰু ইফালে আমি অলপমান বাৰীৰ ভিতৰত সোমাই যিটো পুৰানা মন্দিৰ আছে সেইবিলাক মানে ভিডিও তুলিব দিয়া নাই কিন্তু মই মানে তুলি আছো কিন্তু আপোনালোকৰ কাৰণে খালি আৰু ইফালে চাওক বেছি মানে ভিডিও তুলিব নিদিয়ে সেইকাৰণে মানে মোবাইলটো বন্ধ কৰিবলৈ কৈছে আৰু মই অলপমানহে মানে ভিডিও তুলিছো আৰু ৰাজমহলৰ মানে ৰজা মানে বীৰ চিলাৰায় যিমান বন্দুক চন্দুক আছিল আৰু পুৰণা সব আছে ইয়াতে আপোনালোকে আহিলে গম পাই যাব আৰু অলপমান চাই মানে ইফালে চাওক দুৰ্গা পূজাৰ সময়ত আহিছো আমি ইফালে চাওক কিমান ধুনীয়াকৈ দুৰ্গা পূজাৰ পেণ্ডেলটো সজাইছে গাইছ আপোনালোকে চাওক